নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক প্ৰতিভা ইউটিউব চেনেলটোলৈ আসলতে বিলাহী খেতি কৰি আছিলোঁ আৰু আন সিজনত কৰি আছিলোঁ ক'ত কৰিছিলোঁ আপোনালোকক মই দেখাবলৈ বিচাৰিম এটা পলি হাউচ মই বনাইছিলোঁ কিছুদিন হৈছে আৰু সেই পলি হাউচতে মই বিলাহী খেতি কৰিছিলোঁ আৰু মাজতে মোৰ আসলতে এটা এক্সিডেণ্ট হৈ গ'ল আৰু এক্সিডেণ্টটোৰ কাৰণে মই পলি হাউচলৈ আহিব পৰা নাছিলোঁ বিলাহী খেতি কৰি আছিলোঁ আপোনালোকক সবিশেষ ভালদৰে জনাম বুলি ভাবি আছিলোঁ কিন্তু লাগি গ'ল বেমাৰ আসলতে বেক্টেৰিয়া আক্ৰমণ কৰিলে মই দেখাবলৈ বিচাৰিম দেখিছে কেনেকৈ গছবোৰ লেৰেলি গৈছে আৰু এয়া এজোপা গছ কিমান ধুনীয়াকৈ হৈছিলে বিলাহী লাগিছিলে চাওকচোন কিমান ডাঙৰ ডাঙৰকৈ বিলাহী লাগিছিলে কিন্তু তথাপিতো লেৰেলি গ'ল আৰু আছে এতিয়া এইজোপাহঁত গছ ভাল হৈ আছে বাৰু এইজোপাত লাগিছে ডাঙৰ হৈছে বিলাহী এইজোপা মই বান্ধিবলৈ যেনে তেনে বান্ধি থৈ গ'লোঁ সেইদিনা তাৰপিছত এক্সিডেণ্ট হ'ল এক্সিডেণ্টৰ কাৰণে আহিব পৰা নাছিলোঁ লমাই লাগিছে বিলাহী এয়া বিলাহী পকিছেও এটা দুটা কিন্তু তথাপিও যদি আকৌ দেখাবলৈ চেষ্টা কৰিম এইবোৰ চব বিলাহী কেনেকৈ লেৰেলি গৈছে গোটেই আচলতে বিলাহী খেতিটো প্ৰায় ধ্বংস হৈ গ'ল বুলি ক'ব পাৰি একদম বেয়া লাগিছে দেখি আহি পেলাই আৰু তেতিয়া ভাবিলোঁ যে ভিডিঅ' এটা বনাওঁ আপোনালোকৰ কাৰণে আৰু এনেকৈ বিলাহী গছৰ লেৰেলি যদি যায় আচলতে ইয়াত এই মাটিত আচলতে এটা ভেঁকুৰে আক্ৰমণ কৰে যাৰ ফলত এই বেমাৰটো হোৱা দেখিবলৈ পোৱা যায় আৰু তাৰ কাৰণে আমি ট্ৰিটমেণ্ট আচলতে বিলাহী গছবোৰক লগালগ দিবলৈ পাব লাগে দেখিছে এইজোপা এইবোৰ গছ গোটেই লেৰেলি গৈছে গোটেই গছ লেৰেলি গৈছে এইবোৰ কোনো গৰমত লেৰেলি যোৱা নাই এইবোৰ বেক্টেৰিয়া ভেঁকুৰৰ আক্ৰমণতহে লেৰেলি গৈছে এয়া দেখিছে কি ধুনীয়াকৈ লাগিছিলে বিলাহী তথাপি লেৰেলি গৈছে এইজোপা গছ মাজতে কোনোবা এজোপা যি আছে এতিয়া এইবোৰ চক গছ গোটেই লেৰেলি গৈছে গোটেই গছ লেৰেলি গৈছে আৰু এইখিনিত আগতে দুই এজোপা গছ মৰি গ'ল তাৰপৰা আকৌ এজোপা গছ লেৰেলিবলৈ আৰম্ভ কৰিছে আৰু দেখা পাইছে খুব বেয়া লাগিছে আচলতে দেখি পেলাই এইজোপা গছ একেবাৰে অৱস্থাই নাই চক লেৰেলি অৱস্থা নাই এইজোপা আকৌ লেৰেলিবলৈ আৰম্ভ কৰিছে এইবোৰ আচলতে সময়ত ট্ৰিটমেণ্ট কৰিবলৈ পাব লাগে সময়ত যদি ট্ৰিটমেণ্ট কৰিবলৈ পোৱা নাযায় যেনেকৈ আমাৰ বেমাৰ হ'লে ট্ৰিটমেণ্ট কৰিব লাগিব লগালগ এহেঁতক আমি সময়মতে ট্ৰিটমেণ্ট কৰিব লাগিব যদি নকৰোঁ সেয়াই আৰু অৱস্থা সেয়া লেৰেলি গৈছে এইবোৰ ট্ৰিটমেণ্ট কৰি একো লাভ নাই নোহোৱা গছজোপা কৰিবৰ কাৰণে নোহোৱা বুলি নায়েই বিশেষ গোটেইবোৰ একো চক গোটেইবোৰ লেৰেলি গ'ল অৱস্থাই নাই গোটেই শেষ বিলাহী খেতি এইবোৰ চক লেৰেলি গোটেই ডাল ভাগি গৈছে কিমান ধুনীয়াকৈ লাগি আছিলে এইবোৰ বিলাহী কি ধুনীয়াকৈ লাগিছিলে মাত্ৰ প্ৰায় মই প্ৰায় 100জোপামান বিলাহী গছ আছিলে আৰু 100জোপা গছৰ প্ৰায় 10জোপাও বাচি থকা নাই গোটেইখিনি ধ্বংস হৈ গ'ল এইবোৰ চক এজোপা ভাল হৈ আছে তাৰপিছত এজোপা ভাল হৈ আছে নো আছে কি আৰু বিলাহী ভৰত বেকা হৈ গৈছে সময় নাপালোঁ সময় নোপোৱা নহয় আচলতে এক্সিডেণ্টৰ কাৰণে আহিব নোৱাৰিলোঁ এই গোটেই বিলাহী বাৰী চাওক আপোনালোকে খুব দুখ লাগিছে আচলতে দেখি পেলাই গোটেই বিলাহী বাৰীখন লেৰেলি গৈছে এটা কথা হ'ল যে আপোনালোকে যদি এই নিজে যেতিয়া থাকিব যে এজোপা দুজোপা গছ যেতিয়া লেৰেলি যাব এনেকৈ বিলাহী খেতি কৰোঁতে সেই পোনপ্ৰথমে আপোনালোকে যিজোপা গছত বেমাৰ লাগে সেই বেমাৰ লগা গছজোপা আপোনালোকে কি কৰিব উঘালি পেলাব উঘালি অলপ দূৰত পেলাই দিব আৰু তাৰপাছতে কেইটামান মেডিচিন আছে এইটো হৈ গ'ল এমিষ্টাৰ আৰু এইটো আপোনালোকে 1 ml 1 লিটাৰ পানীত ব্যৱহাৰ কৰিব পাৰে আৰু এইটো ব্যৱহাৰ কৰিও আপোনালোকে এই বেমাৰটো প্ৰতিকাৰ কৰিব পাৰে আৰু এটা মেডিচিন হৈ গ'ল ৰিডমিল গোল্ড এইটো মেডিচিনো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যিকোনো এটা ব্যৱহাৰ কৰিলেই হ'ল এমিষ্টাৰ বা ৰিডমিল গোল্ড আৰু আপোনালোকে যিখিনি বেমাৰ হয় সেইখিনি গছ উঘালি দিব আৰু বাকী যিখিনি গছ থাকে সেইখিনি গছত আপোনালোকে ভালদৰে স্প্ৰে মাটিত কৰিব স্প্ৰে গছত কৰিব গছত কমকৈ কৰিব আৰু পৰিমাণটো শুদ্ধ পৰিমাণে দিব যদি বেছি হয় তেতিয়াও কিন্তু গছবোৰ মৰি যাব সেই কথাখিনি আপোনালোকে লক্ষ্য কৰিব আৰু মোক বেয়া লাগিছে খুব বেয়া লাগিছে আচলতে বহুত কষ্ট জড়িত হৈ থাকে এইবোৰত সেইখিনি এনেকৈয়ে ছিঙি দিব লাগিব বিলাহী যিখিনি ভাল হৈ আছে আৰু বাকী যিকেইজোপা গছ আছে সেইকেইজোপা ভালকৈ ৰাখিবলৈ চেষ্টা কৰিম ময়ো সেই দৰৱকেইটা স্প্ৰে কৰিম যিবোৰ গছ লেৰেলি গ'ল সেইবোৰ গছটো অদৰকাৰী সেইবোৰতো কাটি পেলাব লাগিব বাকী থাকিব চাগে 5ৰ পৰা 10জোপা সেইকেইজোপাত মই সেই মেডিচিনকেইটা স্প্ৰে কৰিম আৰু মেডিচিনটো স্প্ৰে আচলতে মানে কি হয় যেতিয়া আমি বেমাৰটো মানে কি হয় আন ছিজনত বেমাৰবোৰ বেছি লাগে গছত আৰু সেই সময়ত আমি প্ৰত্যেক দিনে গছবোৰ চাই থাকিব লাগে আৰু যেতিয়া আমি গছ পুলি ৰোপণ কৰোঁ তেতিয়াই আচলতে ফাংগিচাইড আমি ব্যৱহাৰ কৰিব লাগে মাটিটোত আৰু মই মাটিত ব্যৱহাৰ কৰিছিলোঁ যদিও কেনেবাকৈ আহিলে বেমাৰটো আৰু ইজোপাৰ পৰা সিজোপালৈ খুব সোনকালে বিয়পে আৰু এক্সিডেণ্ট হৈ যোৱাৰ কাৰণে মই আহিব নোৱাৰিলোঁ আৰু তাৰ কাৰণে আচলতে বেমাৰটো ইজোপাৰ পৰা সিজোপালৈ বিয়পিবলৈ খুব এটা ডাঙৰ চান্স পালে আৰু আপোনালোকে কি কৰিব যেতিয়াই বেমাৰটো লগা দেখে তেতিয়াই আপোনালোকে এমিষ্টাৰ বা ৰিডমিল গোল্ড যিকোনো এটা আপোনালোকে খুব জোখত আচলতে 1 ml বা 1 গ্ৰাম আপোনালোকে 1 লিটাৰ পানী ব্যৱহাৰ কৰিব আৰু গছৰ গুৰিত একদম মাটিটো তিতি যোৱাকৈ আপোনালোকে স্প্ৰে কৰিব আৰু গছজোপাটো স্প্ৰে কৰিব আৰু লগতে গছৰ গুৰিটো মাটিটো যাতে তিতি যায় তেনেকৈ আপোনালোকে স্প্ৰে কৰিব আৰু আপোনালোকে সুফল পাব দেখিব ধন্যবাদ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব জয় অসম।